আৰু গাইছ চাওক নিশামণি হালৈ আমাৰ চকুৰ আগতে মানে নাচি আছে মানে এই যে ভয়াৱহ এক্সিডেণ্টটো যে হ'ব সপোনতো ভবা নাছিলোঁ মানে 25 আৰু 26টো আমাৰ কাৰণে ইমানেই বেয়া নেকি বাপৰে বাপ আমি কি হেৰুৱালোঁ ক'ব ভাষা নাই গাইছ আৰু চাওকচোন চকুৰ আগতহে আৰু গাইছ আপোনালোকে ভাবিব পাৰে মানে চাউণ্ডটো কিয় নাই হৈ আছে মানে কপিৰাইট আহিব পাৰে না সেইকাৰণে চাউণ্ডটো ইউজ কৰি দিয়া হৈছে ভাই দুনিয়াৰ বগা চাবি তাকেতো ভাই পৰিমে মাথা বিলো ক'ব আৰু 12টা বাজিল ঘৰত ভাত খাব ৰখি আছোঁ আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল নেকি আৰু আমি বাকীকেইটা নাই আজি আহি কিনে আমি দুই একলা বাকীকেইটা কোনে নাই গাইছ মাজে মাজে আহি থাকিম চাব সেইটো আহিলে হয় কিন্তু তাহাঁতৰ বোলে কুৰমা খাবা গেছি যদি ভিডিঅ'বিলাক চাই ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিম কমেণ্টটো কৰি দিব লাগে বলক এতিয়া এই 12টা বাজি সেইফালে ভয় লাগি ৰ ভাই যাবি কিনকি কিমান আন্ধাৰ হৈছে চাওক গাড়ী আছে চাওক ৰাতি 12টাতে গাড়ী চলি আছে ভিউ নাই এই গাইছে আহি কিনে চাওকচোন এটা বস্তু আমি মানে বিভানখন চাই এটা বস্তু দেখা পালোঁ আমাৰ শিৱ মন্দিৰটোৰ ওচৰত মানে জুবিনৰ ফটোটো আছে জুবিনৰ কাষতে কুকুৰটো শুই আছে আৰু চাওক কম মানে চাওক কি মৰম জয় জুবিন দা জয় অসম এই গাইছ চলিৰ ভয় চাওক এতিয়া ঘৰৰ পৰা ছাতাটো লৈ আৰু এক থবা যাব ওলাইছে চাওকচোন বুজি ভয় লাগে যি গম পাইছা একদিন মৰবেতো লাগে গম পাইছোঁ ৰ একদিন তো মৰবেই লাগিব তই ইয়াত থকা ভয় লাগে এটা বাজে গম পাইছা না নাই গাইছ যি বস্তু হ'লে দিবি 12টা বজাত ক'ৰ কি কথা কৈ থাকে 12টা এটাই বাজে দে গাইছ এই গাইছ চবেতো কি মাৰছি চাওক এই চবেতো কি মাৰছি তইতো যাব পাৰিবি না এটা কথা হ'ল মোৰতো শুনে তই যাব পাৰিবি না নাই মই অলপ আৰু নামন আগে থৈ গ'লি তেতিয়া কিমান থৈ গ'ল তোৰ ঘৰ পালোঁ শুন গাইছ এটা কথা কওঁ কিন্তু বিভেচনছে বেছি ভাল লাগছি এইটোক ভাবিয়ে যাই থাকিম জুবিন দা আমি জয় জুবিন দা জয় বিভান চাই ভাল লাগছি বিভান চাই পাৰিলে আমি চাব এই আপি চাবা ক'ত যাওঁ আপি চাবাতো লাগবয়ে তো আমাৰ বিয়াটো পাতিব লাগবয়ে তই নাপতা নেকি বিয়া যি নহওক সঁচাকৈ বিভান চাই মজা লাগছে নে কি ভাই আৰু গাইছ এটা কথা কওঁ জুবিন দা থাকলি এনেকুৱা ভাল লাগিল সিমানতে ভাল লাগে নাই যিহেতু জুবিন দা ডাবল হ'ল আকৌ এপ চাই ডাবল হ'ল আজি জুবিন দাৰ ফাংচনো যাব চাবা ইমান ভাল লাগিলে জুবিন দা নাই যিহেতু জুবিন দা নাই জুবিন দা কান্না নলে যাব মোৰ কিন্তু এতিয়া মানুহ কিন্তু হাৰি পাই যাব জুবিন দাৰ কাৰণে তই এতিয়া এখন ইমানৰ পৰা থৌ তই এতিয়া তচমা বেছি যাব নালাগে যাতে বাই বাই যা মোবাইলৰ চাৰ্জ নাই টচটো মাৰি দেখি দিম মাৰি লৈ যাম এই টচৰ পঢ়াই নাই যা তো গাইছ তাই খাই থৈ দিওঁ এতিয়া বলক ভাতকেইটা খাই বাগাত দিওঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিওঁ